নমস্কাৰ, মই ডক্টৰ দীপামণি। অসম জ্যোতিষ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বাস্তুশাস্ত্ৰ অতি প্ৰাচীন শাস্ত্ৰ বুলি ক'লেও বাস্তু আচলতে বিজ্ঞান বা ক'ব পাৰে বিজ্ঞানসন্মত শাস্ত্ৰ। বাস্তু মানে ভৱন। বাস্তুক ভৱন নিৰ্মাণৰ বিজ্ঞান বা ভৱন নিৰ্মাণৰ বিজ্ঞানসন্মত শাস্ত্ৰ বুলি ক'ব পাৰি। ভৱন এটা নিৰ্মাণ কৰোঁতে যদি বাস্তুসন্মতভাৱে কৰা নহয়, তেন্তে সেই ভৱনত বাস কৰা ব্যক্তিসকলে জীৱনত নানা ধৰণৰ অশান্তি আৰু কষ্ট ভোগ কৰা দেখা যায়। বাস্তুসন্মতভাৱে নিৰ্মাণ কৰা সৰু ঘৰ এখনতো বাস কৰা লোকৰ মাজত শান্তি, সম্প্ৰীতি আৰু সমৃদ্ধি দেখা যায়। আনহাতে অট্টালিকাৰ নিৰ্মাণো যদি বাস্তুসন্মত নহয়, তেন্তে তাত বাস কৰা বাসিন্দাসকল সুখ শান্তিৰ অভাৱত ভোগে আৰু উন্নতিও কম হয় বা নহয়। গতিকে ঘৰ এখন নিৰ্মাণ কৰিবলৈ লওঁতেই বাস্তুসন্মত হৈছে নে নাই তালৈ মন কৰা উচিত বা বাস্তুসন্মতভাৱেহে ঘৰ এখন নিৰ্মাণ কৰিব লাগে। কিন্তু ঘৰখন নিৰ্মাণ কৰোঁতেই যে কেৱল বাস্তুৰ প্ৰয়োজন তেনে নহয়। নিৰ্মাণ কৰাৰ পিছতো ঘৰখন বাস্তুসন্মতভাৱে সজোৱা বা ৰখাৰ ক্ষেত্ৰত মন দিলে যথেষ্ট উপকাৰ পোৱা যায়। ঘৰ এখনৰ প্ৰথম চকুত লগা অংশটোৱেই হৈছে ঘৰখনৰ প্ৰধান দুৱাৰখন। প্ৰধান দুৱাৰখন কেনে হ'ব লাগে, কোন দিশত হ'ব লাগে, এই লৈও বাস্তুশাস্ত্ৰত যথেষ্টখিনি নিয়ম নীতি পোৱা যায় বা বাস্তুশাস্ত্ৰই যথেষ্ট নীতি নিৰ্দেশনা প্ৰধান দুৱাৰখনৰ দিশৰ ওপৰত আগবঢ়াইছে। ঘৰ এখনৰ কোন দিশত প্ৰধান দুৱাৰ হ'ব লাগে, কোন দিশত হ'লে ঘৰখনৰ উন্নতি বা ঘৰখনত শান্তি সমৃদ্ধি বিৰাজ কৰে, এই বিষয়ে এতিয়া আলোচনা নকৰোঁ। প্ৰধান দুৱাৰখন যি দিশতেই নহওক কিয় কাঠৰ দুৱাৰ হ'ব লাগে। প্ৰধান দুৱাৰ কেতিয়াও ধাতুৰে নিৰ্মিত হ'ব নালাগে। ঘৰৰ আনবোৰ দুৱাৰতকৈ ডাঙৰ হ'ব লাগে। এতিয়া ঘৰৰ এখনত কেইবাখনো দুৱাৰ থাকিব পাৰে, বিভিন্ন ৰুমলৈ যোৱা বা বাহিৰলৈ ওলোৱা কেইবাখনো দুৱাৰ থাকে, কিন্তু পিছফালৰ দুৱাৰো থাকে। কিন্তু এই দুৱাৰবোৰতকৈ অনুপাতিকভাৱে প্ৰধান দুৱাৰখন অলপ ডাঙৰ হ'ব লাগে। প্ৰধান দুৱাৰত কেতিয়াও ক'লা ৰং কৰিব নালাগে। প্ৰধান দুৱাৰখন সদায় চফা কৰি ৰাখিব লাগে। গোটেই ঘৰখনেই চফা কৰিব লাগে। লেতেৰা বা অপৰিষ্কাৰ কৰি ৰখা ঘৰ এখন ঋণাত্মক বা অশুভ শক্তিৰ বাসস্থান হৈ পৰে। লেতেৰা ঘৰ এখনত কেতিয়াও কোনো শুভ শক্তি বা পজিটিভ এনাৰ্জি নাথাকে। গতিকে নিয়মীয়াকৈ ঘৰখন চাফা কৰি ৰাখিব লাগে। কিন্তু প্ৰধান দুৱাৰখনক বিশেষভাৱে গুৰুত্ব দিব লাগে। ধূলি, জাবৰ আদি বা মকৰা জাল লাগিবলৈ দিব নালাগে। ৰং এৰালে বা কিবা বেয়া হ'লে, দেখিবলৈ যদি কিবা বেয়া হয় বা কিবা ভগা চিগা যদি থাকে, তেতিয়াহ'লে সোনকালে ভাল কৰিব লাগে। আৰু কিছুমান ঘৰত দেখা যায় দুৱাৰ খিৰিকীবোৰে কেৰকেৰ শব্দ কৰে। এনে শব্দ যাতে নহয় তালৈ গুৰুত্ব দিব লাগে। কেৱল প্ৰধান দুৱাৰখনতে যে শব্দ হ'ব নালাগে এনে নহয়, ঘৰৰ আনবোৰ দুৱাৰ খিৰিকীতো শব্দ হ'ব নালাগে আৰু দুৱাৰ খিৰিকী সেয়েহে সদায় পৰীক্ষা কৰিব লাগে শব্দ হৈছে নেকি। কিন্তু আনবোৰ দুৱাৰ খিৰিকীতকৈও বিশেষকৈ প্ৰধান দুৱাৰখনত এনে শব্দ হোৱাটো বিৰাটেই অশুভ লক্ষণ। গতিকে দুৱাৰ খিৰিকীত কিছুদিনৰ মূৰে মূৰে তেল দিব লাগে, শব্দ হৈছে নেকি পৰীক্ষা কৰিব লাগে আৰু শব্দ নহ'বৰ কাৰণে যি ব্যৱস্থা কৰিব পাৰে কৰিব লাগে। দুৱাৰ মুখখন সদায় পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিব লাগে। পোহৰৰ ভাল ব্যৱস্থা কৰিব লাগে। ধুনীয়া ড'ৰমেট ৰাখিব লাগে, অৰ্থাৎ সজাই পৰাই ৰাখিব লাগে। সেই ঠাইত অৰ্থাৎ দুৱাৰ মুখত গছপুলি অৰ্থাৎ তুলসী ফুল আদি টাবত ৰাখিব পাৰে। দুৱাৰ মুখত কেতিয়াও চেণ্ডেল জোতা আদি ৰাখিব নালাগে। কিছুমান ঘৰত দেখা যায় প্ৰধান দুৱাৰ মুখতে চেণ্ডেল জোতা আদি পেলাই থয়। এপাত জোতা এফালে, এপাত আনফালে, এপাত ওলোটাকৈ এনেকৈ বিশৃংখলকৈ জোতা চেণ্ডেল আদি পৰি থকা দেখা যায়। এইটো অতি অশুভ লক্ষণ। প্ৰধান দুৱাৰৰ সন্মুখত কেতিয়াও চেণ্ডেল জোতা ৰাখিবই নালাগে। অত্যন্ত ৰাখিব লগা হ'লেও চিজিলকৈ ৰাখিব লাগে, অৰ্থাৎ শ্বু ৰেক বা ষ্টেণ্ড আদিত পৰিপাটিকৈ ৰাখিব লাগে। এপাত চেণ্ডেল এঠাইত, আনফালে এপাত জোতা
বা ওলোটাকৈ কেতিয়াও থোৱা উচিত নহয়। প্ৰধান দুৱাৰ মুখত কেতিয়াও ঝাৰু ৰখাৰ ব্যৱস্থা কৰিব নালাগে। আজিলৈ ইমানলৈ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। ভাল লাগিছে যদি লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ। নমস্কাৰ।